হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ মাৰ ইউটিউব চেনেলৰ ফাৰ্ষ্ট মিনি ব্লগটোলৈ। মিনি ব্লগ বনোৱাৰ কাৰণে মায়ে ভাবিলে যে চাৰিআলিৰ পৰা হৈ আহোঁ। তাৰপিছত ফুৰোঁতে ভোক লাগিল আৰু তাৰপিছত আমি ভোক লগাত সোমালোঁ মনোহৰ চুইটছত। মায়ে এখন ৰেষ্টুৰেণ্ট বহুত ভাল পায়। তাতে ভণ্টিৰ কাৰণে ল'লে মায়ে 1 প্লেট চাওমিন, ভাইটি এখন মোৰ প্লেট, মই আৰু মায়ে খালে ডোচা। মছলা ডোচা লৈছিলোঁ, বৰ ভাল লাগে খাই। ইয়াতে প্ৰতিবাৰে আমি মছলা ডোচা খাবলৈ আহোঁ। তাতে চাম্বাৰ আছিলে, তাত টেঙা চাটনি আছিলে আৰু আছিলে নাৰিকলৰ চাটনি। বহুত ভাল লাগিল খাই। ফ্ৰেণ্ডছ, আজিৰ পৰা মায়ে এটা সিদ্ধান্ত লৈছে বোলে যে এনেদৰে প্ৰতিদিনে এটাকৈ হ'লেও মিনি ব্লগ আপলোড কৰিব চেষ্টা কৰিব। আশা কৰোঁ আপোনালোকেও যাতে সঁহাৰি জনায়। আৰু আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে। আগলৈও এনেদৰে ভিডিঅ' হৈ থাকিব। তেতিয়ালৈকে বাই বাই।